নমস্কাৰ মোৰ লগত স্বাগতম জনাইছোঁ মই অন্যতে ভিডিঅ'লৈ গতিকে হাই হেল্ল' নমস্কাৰ মই বলিন শইকীয়াই স্বাগতম জনাইছোঁ মোৰ হেল্ল' ইউটিউব চেনেললৈ গতিকে আজি বায়ু মাজৰ পৰা এটা ধামাকাদাৰ ভিডিঅ' আপোনালোকৰ মাজত লৈ আহিছোঁ গতিকে পলম নকৰোঁ ভিডিঅ'টো আৰম্ভ কৰোঁ কি কয় বলক আমি ভিডিঅ'টো আজি আৰম্ভ কৰিছোঁ বাৰীৰ মাজৰ পৰাই এইটো দেখিছে আপোনালোকৰ 4x7 এটা বৰ্গৰ এটা গাঁত খান্দিছোঁ তাত মই অলপ মাটি খান্দি তাত কুচিয়া পুহিম লাগিছোঁ তাত পলিথিন দি পেলাই বলক ভিডিঅ'টো আজি আৰম্ভ কৰিছোঁ এনেকৈ বহুত টাইমৰ অন্তৰত গাঁতটো খান্দোঁ বলকচোন গাঁতটো খান্দি লওঁ আগত কি কি হৈ থাকে আপোনালোকৰ ভিডিঅ'টো চাই থাকক এনেকৈ বলকচোন আমি ভিডিঅ'টো আৰম্ভ কৰি আছোঁ এনেকৈ বহুত গৰম উঠিছে গতিকে অলপ বহি লওঁ এনেকৈ জিৰাই লওঁ গতিকে আপোনাৰ চাইডৰ কিমান অকলে কিমান ডাঙৰ গাঁত খান্দিছে বলক আকৌ ভিডিঅ' আৰম্ভ কৰোঁ নেকি ৰখি থাকিলে কাম নাই গতিকে বলক আজিৰ পৰা আৰম্ভ কৰিছোঁ বহু অন্তৰ অপেক্ষাৰ কষ্টৰ ফলত গাঁতটো সম্পূৰ্ণ কৰিলে একেদিনাই গতিকে চাই থাককচোন আৰু কি কৰি আছোঁ গাঁতটো এনেকৈ মাটিখিনি নষ্ট নকৰি ছাইডত পাৰ বান্ধি দিলোঁ পানী বাহিৰৰ পানী সোমাব নোৱাৰাকৈ নে কি কয় আৰু কিবা যদি ভুল হৈছে আপোনাক জনাই থাকিব মই আহিলে এতিয়া পলিথিন লাগিব গতিকে বজাৰত যাব লাগিব আজি বৃহস্পতিবাৰ গতিকে বজাৰৰ পৰা আহি পলিথিনটো এনেকৈ 4 বান্ধে মাৰি দিলোঁ আৰু পলিথিনটো আপোনালোকক কেনেকৈ মাৰিছিলোঁ আপোনালোকক দেখুৱাবলৈ নোৱাৰিলোঁ গতিকে পলিথিনটো স্কোৱাৰ ফুট হৈছে আপোনাৰ 3x5 3x5x8 গতিকে ইমানটো দীঘলৰ চাইজৰ পলিথিন আনিলোঁ 7x8 এটা বৰ্গৰ বনাই গাঁত খান্দি গতিকে চাই থাকোঁ আৰু কি কৰিলোঁ এনেকৈ ভাবিলোঁ 10 ইঞ্চিৰ মাটি দিলোঁ আৰু 10 ইঞ্চি গোবৰ দি তাত অলপ পানী দি পেলাই ৰাখি থ'ম বুলি ভাবিছোঁ গতিকে দুদিনমান তাত কেঁচু কুমটিবিলাক জন্ম হ'ব লাগিব যদি কুচিয়াটো পিছত দি দিওঁ আমি কুচিয়াখিনি খাবলৈ খাদ্য আমি যোগান ধৰিব নালাগে তেতিয়া দুদিনমান গতিকে চাই থাকোঁ আৰু ভিডিঅ'টো মজা লৈ থাকক এনেকৈ সম্পূৰ্ণ কৰি কুচিয়া চুচিয়া ভৰালোঁ গতিকে ছাইডতো এনেকৈ মাটি চাটি দিয়া হৈ গ'ল গতিকে মই মাজত আহি চালোঁ যে মাটি আৰু দিব লাগিব নেকি এনেকৈ বলক আপোনালোক চাই থাকক আৰু কি কৰিব পাৰি আৰু কিবা যদি ভুল হৈছে আপোনালোক ক'বচোন মোৰ কুচিয়া সৰুকৈ আৰম্ভ কৰা ফাৰ্মটোৰ বিষয়ে আকৌ বলকচোন আৰম্ভ কৰোঁ এনেকৈ মাটি সকলোখিনি ভৰাই আজৰি কৰি লগৰ এটা কাম কৰোঁ যে পানী দিব লাগিব গতিকে পানীটো দি দিওঁ দিছোঁ পাইপডাল লগাই গতিকে পানী পাইপ এইটো কাৰণে দিছোঁ লগাই দিছোঁ যে মাটিখিনি কোমল হৈ এটা পোক পৰুৱা জন্ম ল'ব পাৰিব গতিকে চাই থাকক আৰু কি কৰিব পাৰোঁ পানী দি হৈ গ'ল আৰু কুচিয়াখিনিয়ে তেতিয়াই খাদ্য খাব পাৰিব মাটি কোমল হৈ থাকিব গতিকে চাই থাককচোন কি হৈছে বহু অন্তৰৰ ফলত কামসমূহ সমাপ্ত কৰিলোঁ আৰু চেনেলটোলৈ যদি নতুনকৈ ভিডিঅ'টো চাইছে গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে আগতো এনেকুৱা ধৰণৰ গাঁও অঞ্চলৰ পৰা ভিডিঅ' পাবৰ কাৰণে ছাবস্ক্ৰাইব কৰি থ'ব আৰু লগতে বেল আইকন প্ৰেছ কৰি থ'ব আজিলৈ ইমানটা বিদায় বাই বাই সকলোকে